মিনিষ্টিৰ চিফ হোৱাৰ পিছত প্ৰথমবাৰ খুব ভাল আঁচনি মই মুকলি কৰিবলৈ পাই মই নিজকে খুব ভাল লাগিছে মনটো আৰু আমাৰ লগত আছে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া অসমৰ আমাৰ স্পিকাৰ আৰু জয়ন্ত মল্ল ডাঙৰীয়া আছে অসমৰ PHCৰ মিনিষ্টাৰ মুঠতে খুব মই বেছি দিন হোৱা নাই 14 তাৰিখৰ পৰা মই অফিচ কৰিছোঁ BTCৰ চিফ হিচাপে আজি হ'ল 30 তাৰিখ হ'ল বেছি দিন হোৱা নাই মুঠতে এই 14 দিনৰ ভিতৰতে প্ৰথমবাৰ মই চিফ হিচাপে এনেকুৱা কোনো ৰাস্তা উদ্বোধন কৰা নাই বা কোনো স্কুল কলেজ উদ্বোধন কৰা নাই মই খুব ভাল আঁচনি PHCৰ জল জীৱন মিছনৰ আণ্ডাৰত যিটো খোৱা পানী যিটো আঁচনি এই অঞ্চলৰ ৰাইজৰ খুব ভাল আঁচনি মই উদ্বোধন কৰিবলৈ পাই মই মনটো খুব ভাল লাগিছে অৰ্থাতে বিৰাট ছেটিছফাইড মই প্ৰথম চিফ হোৱাৰ পিছত সেইটোৱেই প্ৰথম কিবা বুলি ক'ব পাৰোঁ আমি এটা ভাল স্মৰণীয় প্ৰগ্ৰাম বুলি আমি ক'ব পাৰোঁ ৰাইজক পানী খুৱাবৰ কাৰণেতো এই আঁচনি তো খাক খুৱাব 20,000 25,000 ৰাইজে পানী খাবলৈ কাৰণে সুবিধা পাব এতিয়া আপুনি স্যাৰ এটা কথা কৈছিল যে নৱেম্বৰৰ পৰা উন্নয়নৰ কাম আৰম্ভ হ'ব আৰু এতিয়া নৱেম্বৰ না ডিচেম্বৰ এতিয়া এটা দিন বাকী আছে স্যাৰ নেক্সট দিন আৰম্ভ হ'ব আৰু ভাল খবৰ এটা শুনিছোঁ স্যাৰ ৰাজ্য চৰকাৰে বোলে 500 কোটি টকা দিব আপুনি কি ধৰণে কামখিনি আগুৱাই লৈ যাব কি কাম 500 কথা কয় 1500 দিব কেনেকৈ কি কাম হাতত ল'ব বা কি আঁচনি মই কি কৰে নকৰে মই পিছত কম মুঠতে ভাল কাম হ'ব বাছ আজি চাওক আপোনালোকে আমাৰ BTC বাকী ৰাইজে ইমান বিশ্বাসী আমি এটা দলং ফাউণ্ডেশ্যনৰ কাৰণে গৈ আছোঁ এতিয়া ধনশিৰি নদীত না 1 টকা পইচা আছে না কিবা আছে তথাপিও আমাৰ ওপৰত এনেকুৱা বিশ্বাস বিনা পইচাত আমি আজি দলং একটা ফাউণ্ডেশ্যন দিব তাৰমানে পইচাটো পাব 100% চবেই বিশ্বাস এনেকুৱা কাম কৰিব লাগে ডিচেম্বৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডটো যিখিনি ভেকেঞ্চি পষ্ট আছে চেংচন পষ্ট আছে এইটোতো BTCয়ে দিব যদি আছে BTCয়ে দিব সেইটো কুৱেৰি হৈ আছে যদি হৈছে ধৰা খাব আপচুৱে আপোনাক এটা কথা কৈছে কালিও যে BTR চুক্তিখনৰ ক্ষেত্ৰত আপোনাৰ লগত একমত হৈ চুক্তিখন ৰূপায়ণৰ ক্ষেত্ৰত আগবাঢ়িব বিচাৰিছে কি ক'ব এই মুহূৰ্তত যোনে যোনে চুক্তি কৰিছে ইহঁতৰ দায়িত্ব মোৰ দায়িত্ব বেলেগ এইটো কিবা নতুন কথা নাকি এইটোতো আগৰ পৰাই যোনে চুক্তি কৰিছে ইহঁতৰ দায়িত্ব চুক্তি ৰূপায়ণ কৰাটো দায়িত্ব নাই মানে আমাৰতো BTC চুক্তিকাৰী হিচাপে আমি BTC চুক্তিত কি আছে কি নাই এইটো ৰূপায়ণ কৰিম আমি কি বাহন চালে হ'ল না ঘৰত যাই পেলাই এইবিলাক মিছা বাদ দে আমাৰ আজি শুভ দিন আজি বিৰাট ভাল শুভ দিন আজি ডিষ্ট্ৰিক্টত আমাৰ ভিক্টৰী চেলিব্ৰেশ্যন হ'ব সেইফালে দলং উদ্ঘাটন হ'ব ভাল দিন আজি BTCৰ ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট গঠন হোৱাটো আজি তাৰিখত হৈছে চাৰিখন নতুন শুভ দিন স্যাৰ আজি শুভ দিনত আপোনাৰ স্যাৰ যিহেতুকে আপুনি UPPL দল আপোনাৰ বিৰোধী দল গতিকে 26ত কি হ'ব স্যাৰ UPPL আজি শুভ দিনত আপুনি কি আশা কৰে শুভ দিনত এনেকুৱা অপজিশ্যনত কিবা বকি থকাটো লাভ নাই আমাৰ কথা হ'ল আমি কি কাম কৰিম ইয়াৰ কাৰণে আমি কাম কৰিম